যিকোনো মানুহক বৰ্তমান অৱস্থা চাই তেওঁৰ ভৱিষ্যতক লৈ উপলংঘনা কৰিব। কাৰণ সময়ৰ ইমান শক্তি আছে যে কয়লা এটুকুৰাকো হীৰালৈ পৰিৱৰ্তন কৰিব পাৰে। কোনো ব্যক্তি অসফল নহয় যেতিয়া তেওঁ হাৰি যায়। কোনো ব্যক্তি অসফল নহয় যেতিয়া তেওঁ হাৰি যায়। অসফল তেতিয়া হয় যেতিয়া তেওঁ ভাবি লয় যে মই জিকিবই নোৱাৰিম। যদি আপুনি বহুত ডাঙৰ সফলতা অৰ্জন কৰিব বিচাৰে তেনেহ'লে অসফল হ'বলৈ প্ৰস্তুত থাকক। কাৰণ প্ৰতিবাৰে বিফল হোৱাৰ পাছত আপুনি আপোনাৰ ভুলবিলাক শুদ্ধ কৰিব পাৰিব। আৰু ভুলবিলাক শুদ্ধ কৰি গৈ থাকিলে আপুনি এদিন নিশ্চয় ডাঙৰ সফলতা অৰ্জন কৰিব পাৰিব। আমাৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা হৈছে মাজ বাটতে ভাগৰি পৰা। সফল হোৱাৰ সকলোতকৈ সহজ উপায় হৈছে আকৌ এবাৰ চেষ্টা কৰা। তোমাৰ জীৱনত যিমানে সমস্যা আহিব সিমানে তুমি সফলতা পাই গৈ থাকিবা। কাৰণ সকলো সমস্যাৰ লগত এটা সফলতা লৈ আহে। কোনোবাই তেওঁক সুধিছিল, আপুনি ইমান ডাঙৰ, আপুনি ইমান জ্ঞানী, তথাপিও আপুনি তলত কিয় বহে? তেতিয়া তেওঁ হাঁহি এটা মাৰি কৈছিল, তলত বহা মানুহ কেতিয়াও পৰি নাযায়। সকলোতকৈ ডাঙৰ গুৰু মন্ত্ৰ হৈছে কেতিয়াও আপুনি আপোনাৰ গোপন ৰহস্য বেলেগৰ আগত প্ৰকাশ নকৰিব। কৰিলে আপোনাক বিপদত ধ্বংস কৰিব। পিতৃ মাতৃ হৃদয় জিনিলে তুমি জীৱনত সফল হ'বা, নহ'লে গোটেই জীৱন যুদ্ধত তুমি জয়ী হৈও হাৰি যাবা। জীৱন যুদ্ধত কেৱল শক্তিশালী মানুহে জয়লাভ নকৰে, কেতিয়াবা সেইজনো জয়লাভ কৰে যিজনে ভাবে মই জয়ী হ'ব পাৰিম।